দোস্ত মোবাইল আৰু ডুবাই এই দুটাৰ মাজত এটা অদ্ভুত কানেকশ্যন আছে মানুহে মোবাইল কিনিব ডুবাইত আহে কাৰণ মোবাইলৰ দাম ডুবাইত বহুত বেছি কম এনেকুৱাকৈ কোৱা হয় যে আইফোন এটা যদি আপুনি ভাৰতৰ পৰা ডুবাইলৈকে প্লেনত আহি ডুবাইৰ পৰা লৈ যায় যিমান টকা খৰচ যাব প্লেনত টিকেট হিচাপ কৰি তাতকৈ বেছি টকা লাগে ইণ্ডিয়াত কিয় ইমান দাম কম মোবাইলৰ দাম কম ইয়াতে টেক্সটো নাই যে সব বস্তুৰ কাৰণে দাম কম টেক্স ইণ্ডিয়া টেক্সে খাই দিয়ে টেক্সৰ বহুত বেছি এক্সট্ৰা টেক্স দিব লগা হয় তো ইয়াত মানে বহুত দাম কম সেইবাবে ভাবিছো এটা মোবাইল চাওঁ নেকি কিবা এটা না কি ডুবাইত মোবাইলৰ সন্ধানত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো পোনপ্ৰথমতে আমি ৰাস্তাৰ কাষত দোকানত চাম আৰু তাৰপিছত শ্বপিং মল যাম এয়া মোবাইলৰ দোকান ৰাস্তাৰ কাষত দাদা ডুবাইত এনে কিমানমান মোবাইলৰ দোকান আছে ডুবাইততো বহুত আছে এই জায়গাটো য'ত আছো আমি ইয়াতে চাগে 300খন মান মোবাইলৰ দোকান আছে দেখি চাগে চকৰটো মাৰিলো যে 300খন মোবাইলৰ দোকান এইখিনিতে এই জায়গাটোতে মই তোমাক গনাই দিলে এইখিনিৰ পৰা আৰম্ভ কৰি তোমাৰ সেই গোটেই ৰাউণ্ডটো দীঘল লিখিছে গোটেই ৰাউণ্ড সেই গোটেই এই সব মোবাইলৰ দোকান তো এইটোতো জাষ্ট এটা ঠাই সম্পূৰ্ণ যদি ডুবাই চাৰ্জা আজমান এইখিনি এৰিয়াত চাব যায় 5000 মান মোবাইলৰ দোকান আছে বেছি হ'ব 5000ৰ বেছি হ'ব 10000 মান মোবাইলৰ দোকান আছে বুলি ধৰি লওঁ তুমি গোটেই ডুবাই আৰু গোটেই আবু ধাবি যদি লোৱা 50000 বুলি ধৰি লোৱা এইবিলাক চাওক আপোনাৰ অপো ভিভো অপো এইটো কি হুৱাই অপো চাওমি তাৰমানে ভাগ কৰা আছে আপোনাৰ শ্বপিং মলটোতো বাৰ গুলি মলটোতো বাদে দিছো মলতো আছেই মলটো বাদ দিছো ইয়াত আপুনি এই এৰিয়াত চাওক না মোবাইলৰ দোকান কি মোবাইল লাগে আপোনাক কেনে মোবাইল লাগে আপোনাক যি মোবাইল লাগে সেই মোবাইল পাব এতিয়া আৰু আমি এতিয়া আহিছো এজন অসমীয়া দোকানীৰ মোবাইলৰ দোকানলৈ ইয়াত আছে ন অসমীয়া হি শিলচৰৰ হয় মানে আমি মোবাইল কিনিব অহা নাই কিন্তু ডুবাইত মাছৰ বজাৰৰ দৰে মোবাইলৰ বজাৰখন দেখাই দিবলৈ আহিছো এয়া অসমীয়া দোকানীও আছে এইখন হৈছে আমাৰ অসমৰ দোকানৰ মোবাইল দোকান এইখন আৰু এয়া লগ পালো আমাৰ অসমৰ মোবাইলৰ দোকানী কবিৰ কোন ঘৰ আছিলে কৰিমগঞ্জ আচ্ছা ইয়াত কিমান বছৰ হ'ল 12 বছৰ হৈ গ'লে বাপৰে তো ভাই স্যামসাঙৰ কিবা A51 তো চাও A51 তো স্যামসাঙৰ A51 ভাৰতত 23000 না 24000 টকা কিবা ইয়াত কিমান লয় এইটোত 850 দিৰাম মানে 16000 টকা ভাবি চাওক এই আইফোন SE2 এই ফোনটোৰ দাম ইণ্ডিয়াত কিমান 40-38 মান পৰে ইয়াত কিমান তাতে আছে 1200 তাৰ মানে 24000 টকা মই কি কম আৰু এসি মোৰ লগত আছে মই কিনিছিলো 38000 না কি 40000ত ইয়াত এইটোৰ দাম 24000 টকা টেক্স ফ্ৰী ইকোনমি এখন সোসাইটি মানে সেই আৰু বাকি আৰু আপুনি যি ফোনে নাচায় কিয়া কমসে কম সেই আৰু প্ৰায় ধৰক 50 নহয় 40% মান দাম কমত আহি যায় যিকোনো বস্তুৰে আৰু অনলি মোবাইল বুলি নহয় আপুনি কিবা কিনে ঘড়ী কিনে আপুনি ইলেক্ট্ৰনিক্সৰ বস্তু স্পেচিয়েলি 40-50% প্ৰায় কমত আহি যায় আৰু বৰ্তমান স্যামসাঙৰ সকলোতকৈ দামী ফোনটো মই দেখাই দিছোঁ এইটো হৈছে নোট 20 আল্ট্ৰা এই ফোনটোৰ দাম আপোনাৰ যদি ইণ্ডিয়াত চাওঁ 1 লাখৰ বেছি পৰে ইয়াত কিমান পৰে এইটো ইয়াত পৰে এইটো 2900 তাৰ মানে into 20 58000 ও মাই গড আপোনালোকে এটা কাম কৰক নোট 20 আল্ট্ৰাৰ দামটো একবাৰ চাই লওক ইণ্টাৰনেটত ইণ্ডিয়াত ইয়াত এইটোৰ দাম 60000 নহয় কি কওক বাপৰে বাপ পাগল হৈ যামে ভাই পাগল হৈ যামে এনেকৈ হলিচোন মোবাইল মাহে চেঞ্জ কৰিব পাৰি না কি তাকেইটোৱে মাথা নষ্ট কৰা কথা নুশুনে আৰু এতিয়া আমি গৈ আছো শ্বপিং মলবিলাকত তাত তামাম মোবাইলৰ দোকান আছে মানে তাত কেনেকুৱা দাম তাত মোবাইলৰ লগত বোলে টিভি ফ্ৰী দি দিয়ে না কি এটা কথা বহুতে মানে কনফিউজন থাকিব পাৰে ইয়াত যদি এটা মোবাইল কিনো ইয়াত ধৰক অনলি দুটা নেটৱৰ্ক আছে কি আছে ডু আৰু কি আছে ডু আছে এটিসেলাত আছে আৰু নতুন কে আছে ভাৰ্জিন এই তিনিটাই আছে তো ইয়াৰ পৰা মোবাইল নিলে তো আৰামসে চলে আৰু আমাৰ তাতে জিঅ' ভোডাফোন চলে স্যামসাং নিলে নিশ্চিন্ত থাকে কিন্তু কিছুমান আইফোনৰ প্ৰবলেমটো কি কিছুমান আইফোন লক কৰি থৈ দিয়া থাকে তো সেইবিলাক আনলক কৰিব লাগে বহুতে এইটো প্ৰবলেম পাইছে মোক বহুতে সুধিছে এবাৰ আমেৰিকাৰ পৰা লৈ আহিছিল আইফোন কিন্তু ইণ্ডিয়াত নচলে সেইবোৰ ফোন ক্ৰেক কৰিব লাগে ক্ৰেক কৰা বুলি কয় সেইটো তোমাৰ কিন্তু ইয়াত আপুনি সেইটো সুধিলে হ'ল যে এইটো লক আনলক কৰা আছে নে তো মানে এটাকে সুধিলে হ'ল যে ইণ্ডিয়াত চলিব নে নাই তো ইয়াত হে কৰি দিব নো টেনচন আৰু ইয়াত কিন্তু মাত্ৰ এখন দোকানত মোবাইলৰ দাম সুধি সেইখনৰ পৰা কিনি লৈ নাহিব দিয়ক 5খন মান দোকানত দাম সুধক অলপমান দামবিলাক উল্টা পাল্টাও কৈ ইয়াত মানে আৰু চবতে হয় না এইটো আৰু চাওক ইয়াত কিবা এটা উৎসৱ চলে কি কয় জাইটেক ন জাইটেক্স শ্বপ
তাৰমানে টেকন'লজিৰ বস্তুবিলাক মোবাইল কম্পিউটাৰ লেপটপ এইবিলাক মানে কিনাৰ সেইটো উৎসৱ মানুহে ইয়াত মানে সেই সময়খিনিত বহুত কিনে সেই সময়খিনিত কি কৰে জানেনে বহুত বস্তু ফ্ৰীত দি দিয়ে আপুনি কি কিনোতে টিভি ফ্ৰীত দিছিল কেমেৰা কিনিছিলো মই এটা কেমেৰা কিনোতে মোক 40 ইঞ্চি টিভি এলচিডি এটা ফ্ৰী দিছিল ৰ'ব দেখিব ৰ'ব মোবাইলৰ লগত কি কি ফ্ৰী দিয়ে হেডফোন কৈ আছোঁ এতিয়া এখন শ্বপিং মল গৈ আহিছোঁ আমি ইয়াত মানে বস্তুবিলাক ফ্ৰী দিয়ে ৰ'ব দেখাই আছোঁ আৰু এতিয়া আপোনালোকক এখন এনেকুৱা দোকানত লৈ গৈ আছোঁ য'ত দাদাক টিভি ফ্ৰী দিছিল কেমেৰা কিনোতে টিভি ফ্ৰী ক'ত আছিল দোকানখন তো এটা শ্বপিং মলৰ ভিতৰতে মানে 20-30খনমান মোবাইলৰ দোকান থাকে এতিয়া এইখন মোবাইলৰ দোকানত আহিলোঁ আৰু এইটো হৈছে A51 নেকি এইটো কিনিলে আপুনি কি পাব গেলেক্সি বাডছ প্লাছ পাব ৱায়াৰলেছ চাৰ্জাৰ পাব ফেৰাৰী বেগ পাব হেডফোন পাব তাৰপিছত এনেকুৱা মানে ফ্ৰী থাকে ইয়াত কিছুমান বস্তু এইটো মোবাইল অ'পন নেকি এইটো কিনিলে কি পাব ছনী হেডফোন ফ্ৰী পাব চাওক ছনী হেডফোন বেক ব্ৰেক্স ফ্ৰী বাপৰে মোবাইল কিনক চব ফ্ৰী লৈ যাওক এই ডুবাই চেষ্টা কৰি আছোঁ আপোনালোকক মোবাইলত মাৰ্কেট দেখাবলৈ ডুবাইৰ কি ক'ম আৰু সকলো ফোনৰে কম দাম কিন্তু আইফোনত সকলোতকৈ বেছি কম দাম ইণ্ডিয়াতকৈ আপুনি বহুত বেছি কমত পাব তো এপল অফিচিয়েল ষ্ট'ৰ আহিছোঁ ৰ'ব চাব তো এইটোৱে ডুবাই মল এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শ্বপিং মল আৰু ইয়াত আছে এপলৰ অফিচিয়েল শ্ব'ৰুম মানে অল ডুবাইত এপলৰ অফিচিয়েল শ্ব'ৰুম দুটাতে আছে এটা হৈছে মল অফ দ্য ইমিৰেটছ আৰু এটা হৈছে ডুবাই মল তো ইয়াত অফিচিয়েল এপলে খোলাহে আমেৰিকাৰ পৰা সেই এপলে খোলা ইয়াত শ্ব'ৰুম আছে এপল বাকীতো সকলো দোকানতে এপল পায় কিন্তু অফিচিয়েল ষ্ট'ৰ চোৱাৰ মজাই বেলেগ এপলৰ এতিয়া ইণ্ডিয়াত বা অফিচিয়েল ষ্ট'ৰ আছে নে নাই এপলৰ মই নাজানো আপোনালোকে কমেণ্ট কৰি কওক পূৰা অফিচিয়েলটোৱে ইয়াত আছে ডুবাই মলত লেটছ গো চাওক এপল ষ্ট'ৰ তো ইয়াত চাওক মানুহে লাইন পাতি আছে দেখোনে ইয়াত এনেকৈ সোমাব নোৱাৰি ইয়াত মানে কিবা ৰিজাৰ্ভেশ্যন কৰি আহিব লাগে সোমাব নোৱাৰি বিশ্বাস কৰক লাইন পাতিছে মানুহে এতিয়া আমিও লাইন পাতিব লাগিব যিহেতু মোবাইল কিনিব অহা নাই লাইন পাতি লাভ নাই ইমান টাইম তো জাষ্ট আপোনালোকক দেখাবলৈহে আহিছিলোঁ যে এনেকুৱা আইফোন আপোনালোকে 40,000-50,000 টকা কমত পাব ইয়াত আইফোন প্ৰ' মেক্সৰ দাম ইণ্ডিয়াত 1,30,000 নেকি ইয়াত কিবা 85,000 নেকি জিন্দগী দে আৰু বাই